গৰু মোৰ কথা বহুত দিন পথাৰলৈ যোৱা নাই অ গৰুৱে ছাগলী কেনেবাকৈ খাইছে নেকি সেই নানো কাৰ ঘৰ গৰু এৰাল দিলে ঐ গোটেই খাই ৰোৱা এদাই কৰিলে আজিও যাওঁচোন কেনেবাকৈ খাইছেগৈ নেকি সেইজনী আকৌ কাৰ ঘৰ গৰু সদায় সদায় একেখিতে এৰাল দিয়ে হে ৰচোন আজি চাউল ৰোৱাবোৰ খাই এদাই কৰিলে এইখিনি সময়ত জানো গৰু এৰাল দিব লাগে হে কাইলৈ পৰহিলে ধান ওলাব হে মানুহ এনেকুৱা পেট কুলি মানুহ থাকে খেতি কৰা মানুহে মূল কোনে বুজি পাব ট্ৰেক্টৰ হাল বোৱা ৰোৱা ৰোৱনী তোলনিক দিয়া মেলা হে আজি গৃহত নহালৈকে মই ৰখি থাকিম ইয়াত এইজনী কাৰ ঘৰ গৰু মানুহ নহালৈকে আজি বহিয়ে থাকিম আহক গৃহত নোলোৱালৈকে আহক আজি চুটুকাটো দিম সদায় সদায় গৰু এৰাল দিব ৰোৱা খাই মহতি এদাই কৰিছে হে আহক আজি বহি থাকিম আজি এই ভালুকি খং উঠিব লাগিলে কোনো ৰক্ষা কৰিব নোৱাৰে আহক ৰাতিপুৱা এৰাল দিয়া নহয় দিনত লৰাবলৈ যাব সময় নাপালোঁ কামৰ পৰা এই ঐ বনগুটিখন ইমান আছে অ বনগুটি হে বনগুটি ৱা গৰুজনী আকৌ এডোখৰ নাই যে মই ইয়াত নাই বনাই নি বাৰু ক'ত পালেগেনো গৰুজনী এটাতো বান্ধিছিলোঁ এজোপা গছতে হাঁচি গছজোপাতে গৰুজনী আকৌ কি হ'ল আকৌ গৰুজনী বাৰু ক'বা ৰোৱা খালেগে নি বাৰু গৰুজনী ক'বা দেখা নাই যে ৱা এই কিজোপা দেখোন খাই থৈছে কাৰ ঘৰ ৰোৱা বা এইবোৰ গৰুজনী বাৰু লৈ গ'লগে নি বাৰু ৱা এইডোখৰ দেখোন ভালুকি ঘৰ মাটিহে হৈছিলে এই ভালুকি যিয়ে মোক চোকা মোৰ গৰুজনী লৈ গ'লগে নি বাৰু ভালুকিয়ে হ'ব না কৰিলে দেই ভালুকিয়ে যদি লৈ গ'ল মোক খালে আজি ভালুকিয়ে খালে আইঅ গোটটো এইখন বিচাৰিলোঁ নহয় গৰুজনী নেপালোঁ ক'তনো পালেগে গৰুজনী আজি চিন্তা এটাহে হ'ল ক'তনো পালেগে ধৰিব পৰা নাই নহয় ক'তনো পালেগে গৰুজনী আৰু অকণমান আগুৰি যাওঁ ফেফনি এটা উঠিছে ধৰিব পৰা নাই ধৰিব পৰা নাই আৰু অকণমান আগুৰি যাওঁ ইমান বিচাৰিছোঁ গোটেই পথাৰবোৰত এইজনীনো আমাৰ ঘৰ গৰুজনী হয় আকৌ এজনী আমাৰ ঘৰ গৰুজনী ৰছীডালতে চিনি পাইছোঁ হয় এজনী আমাৰ গৰুজনী কোনে ইয়াত বান্ধিলেনো কোনে বান্ধিলে ইয়াত ক'তা কোনো মানুহ দেখি পোৱা নাই দেখোন কোনে বান্ধিলে এইজনী কোন এজনী ঘৰ গৃহত নোলোৱালৈকে গৰু বান্ধি লৈছো কাৰণটো কি গম পালি সেইটো কাৰণে এতিয়া গৃহত ওলালি নহয় এতিয়া গৃহত ওলালি কথা নকবি দেই লালু কি দুজোপাহে খাইছে দুজোপা লাগিলে 10জোপাই খক লাগিলে দৰকাৰ নাই নহয় গৰু এৰাল দিবলৈ হে তহঁতি কিনি খননে কি মূল বুজি পাবি হে পোৱা হ'লে তই তাত এৰাল নিদিয় হে লালু কি তই তাত এৰাল নিদিয় কেতিয়াও গম পালি এজনী মুখখন যে দুজোপা খাওঁতে আৰু তাৰ গোটেই গাটো জ্বলিছে জ্বলিব নাকো খেতি কৰা মানুহে গম পায় ট্ৰেক্টৰ দিয়া হাল বুঢ়া ৰোৱনীক দিয়া মেলা আকৌ ধান দিবলৈ এতিয়া মানুহ ৰোৱনী দাৱনী লগাবই লাগিব আমি কি বুজি পাবি কিনি খাওঁতে গম পাইছো নহয় কিনি খালে সেইটো একো গম নাপাওঁ ধানৰ দাম কিমান যিমানে কুইণ্টেল 2400 মই কিনি খাইছো কিনি খাওঁতে পইচা আছে কিনি খাইছ আকৌ ভাল হৈছে কাক ক'ব লাগিছে তই কথা ক'ব লাগিছ লালু কি তই মোৰ লগত লাগিম বুলিয়ে বহি আছিলি নি বহি আছিলো সেইটো কাৰণে সেইকাৰণে ফেট তুলি বহি আছিলি লাগিম বুলিয়ে এইজনী আহিছে তাক কেনেকে যুঁজিম বুলি আহিছে মতা মই যুঁজিম বুলি অহা নাই মই গৰু নিবলৈ আহিছোঁ ফেটি সাপৰ দৰে ফেট তুলি বহি আছিলি লাগিম বুলি মোৰ গৰু মোৰ কথা মই য'তেই নেবানো তাতে তোৰ কি গা জ্বলিছে লালুকীয়া কথা কৈছে শুন তই বান্ধিবি কেলে তাক তই কাইলৈ পৰহিলে ধান ওলাব পথাৰৰ যি গতি কিছুমান ৰোৱা জ্বলিয়ে গৈছে লোকেহে জানে মানুহটো নহওঁতে কিমান কষ্ট কৰি মই ৰুই তুলি হেৰি কৰিছো মানুহক দিয়ালৈকে কি বুজি পাবি লালুকি তই কি বুজি পাবি খেতিৰ মূল বুজি পোৱা হ'লে তই তাত এৰাল নিদিয়গে মই 10 নম্বৰত কৈ দিছো হ'লে দেই মই কিনি খোৱা হ'লেও গম পাওঁ নহয় টকাৰ মূল্য কিমান কথা নকবি তই আজি গৰু নিম বুলি ভাবিছ নি মোৰ গৰু মই লৈ যাম হাত দিছা গৰুজনী নিমে মোৰ গৰু মানুহটোৱে মোক ইমান কষ্টকে লৈ দিছে বগী গৰু গাখীৰ খাবি বুলি মই কেলে নিদিম আকৌ যদি মৰমতে গৰুজনী যদি মানুহটোৱে দিছিলে তেতিয়াহ'লে নচম্ভাল কেলে নোকৰ ৰোৱানী এৰাল দি থোৱা ৰোৱা খাব বুলি তই জানই ৰোৱা খাব বুলি মই জানো নহয় তই আজি গৰু নেপাওঁ আজি মই ল'লোৱে গৰু মোৰ গৰু মই নিমে
তই নাপাওঁ মই ল'লোৱে গৰু কেলে আজি ল'লোৱে গৰু কেলে ল'লো এটা কেলে লৈছ